বতৰৰ দৰে মানুহবোৰ সলনি হয় মানুহৰ মনবোৰ চাল চলনবোৰ কথা বতৰাবোৰ কেতিয়াবাতো কৈ দিবলৈ মন যায় তুমি আৰু আগৰ দৰে হৈ থকা নাই তুমি সলনি হৈছা কিন্তু কৈনো কি লাভ কাৰণ মোৰ কথাবোৰ শুনিবলৈ তেওঁৰ হাতত সময় নাই তেওঁ আজিকালি ভীষণ ব্যস্ত আজিকালি ৰাতিপুৱা গুড মৰ্ণিং মেছেজটো নিদিলেও তেওঁ অভিযোগ নিদিয়ে দিনটো অনলাইন থাকিলেও তেওঁ প্ৰতিবাদ নকৰে দিনটো অনলাইন থাকি মোক কিয় মেছেজ কৰা নাই বুলি ফোনৰ অপেক্ষা আজিও কৰোঁ আগৰ দৰে অৱশ্যে আজিকালি সময়ৰ ব্যৱধানবোৰ বাঢ়িছে আগত যেনিবা দিনটোত ৩-৪বাৰকৈ ফোনটো আহিছিল আজিকালি কেতিয়াবা সপ্তাহত এবাৰ দুসপ্তাহৰ মূৰত এবাৰ কেতিয়াবা মাহ হৈ যায় ফোনটো অহাৰ লগে লগে আনন্দত আত্মহাৰা হৈ উঠো কমপ্লেইন বক্সটো খুলি দিবলৈ মন যায় ক'বলৈ মন যায় ইমান দিন কিয় ফোন কৰা নাই তুমি সলনি হৈছা আগৰ দৰে মোক মৰম কিয় নকৰা আৰু কথাবোৰ ক'বলৈ খোজোতেই তেওঁ কথাবোৰ আনফালে ঢাল খুৱায় তেওঁৰ ক'ব লগা কথাবোৰ কৈ ফোনটো কাটি দিয়ে মনৰ মাজত আকৌ বহু কথাই হেন্দুলনি তোলে কেতিয়াবা ভাবোঁ আচলতে মই তেওঁৰ জীৱনত প্ৰয়োজন নে প্ৰিয়জন